ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট সকলোৱে কৰিব। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাওক কি হয় কি আছে ভিডিঅ'টোৰ মাজত। মই 10 মাহে ধৰি বহুত ডাঙৰ ৰোগত ভুগি আছিলোঁ। মই খোজকাঢ়িব নোৱাৰা হৈ পৰিছিলোঁ। তাৰ পৰা মই যেতিয়া প্ৰভু যীশু গ্ৰহণ কৰিলোঁ, প্ৰভু যীশুৰ প্ৰাৰ্থনা গৃহলৈ গৈ মৰাণ ডুমৰ দলং প্ৰাৰ্থনা ভ্ৰমণত গৈ প্ৰাৰ্থনা কৰিলোঁ, প্ৰভু যীশু গ্ৰহণ কৰিলোঁ। তেতিয়াৰ পৰা মই লাহে লাহে সুস্থ হৈ আহিছোঁ আজিলৈ। মোৰ এটাই অনুৰোধ, আপোনালোকেও যাওক, প্ৰভু যীশু গ্ৰহণ কৰক, মৰাণ প্ৰাৰ্থনা ভ্ৰমণত গৈ সকলো ৰোগৰ পৰা দুখৰ পৰা পৰিত্ৰাণ পাওক। আপোনালোকেও প্ৰাৰ্থনা কৰক মৰাণ ডুমৰ দলং প্ৰাৰ্থনা ভ্ৰমণত গৈ প্ৰভু যীশু। কোনো ঔষধ বা মেডিচিন যোগেদি মই সুস্থ হোৱা নাই। অকল মই প্ৰভু যীশুক প্ৰাৰ্থনা কৰি প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা কৰি সুস্থ হৈ আহিছোঁ।